মোৰ সাৰথি যিদৰে পাপা মা, সেইদৰে আজি পাপাৰ সাৰথি এই কেপেংকেইডাল। সম্পূৰ্ণভাৱে ভাগি শেষ হৈ গ'ল মোৰ মোবাইলটো। এটা প্ৰচণ্ড ধুমুহাই সকলো শেষ কৰি নিলে মোৰ ঘৰখনৰ, কেৱল মোৰ এটা ভুলৰ বাবে। এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে পাপা মাৰ বাবে মই যি ত্যাগ কৰিব লাগে সকলোখিনি মই তেওঁলোকৰ সুখৰ বাবে ত্যাগ কৰিম। এটা নহ'বলগীয়া ঘটনা আমাৰ ঘৰখনত ঘটি গ'ল হঠাৎ। তাৰ বাবে আপোনালোকক ভিডিঅ' দিব পৰা নাই আজি ভালেমান দিনেই হ'ল। বহুতে মোক কৈ আছে যে দাদা কিয় ভিডিঅ' দিয়া নাই, মাইনা দা, বিতুপন দা আপুনি কিয় ভিডিঅ' দিয়া নাই। আচলতে কিনো ক'ম, আজি মোৰ ভুলৰ বাবে মোৰ পৰিয়াল ভুক্তভোগী হৈছে। মোৰ ভুলৰ বাবে আজি এটা ঘৰখনত ডাঙৰ এক্সিডেণ্ট হৈছে আৰু আপোনালোকে দেখিলেই গম পালে মোৰ মোবাইলটো সম্পূৰ্ণভাৱে ভাগি শেষ হৈ গ'ল। আৰু সেই মোবাইলটো বনোৱা নাই, অলপ মনৰ দুখ, মনৰ সেইবিলাক আপোনালোকে নিশ্চয় বুজি পাইছে। ভাগি পৰিছোঁ আৰু পাপাও অলপ দুখ পাইছে। একমাত্ৰ কাৰণটো হৈছে মোৰেই ভুল। আৰু আজি বোলো এই কথাই নহয়, যিসকলে মোক ইমান মৰম ছাপোৰ্ট কৰি আছে, ভণ্টিক ক'লোঁ যে মোবাইলটো তুমি দিয়া, মই ভিডিঅ' এটা বনাই দিওঁ। আৰু সেইবাবে মই ভিডিঅ' মোৰ দিব পৰা নাই। আচলতে মোৰ পৰিয়ালটো সম্পূৰ্ণভাৱে একদম ভাগি পৰিছে। এটাই আপোনালোকক কওঁ, অলপ আপোনালোকে যিসকলে মোক ভাল পায়, যিসকলে মোক নিজৰ ভাইটি, দাদা, নিজৰ ল'ৰাৰ দৰে, সন্তানৰ দৰে ভাবে, সেই মাসকল, বাসকল, দাদাসকল, মোৰ বন্ধুসকলক এটাই কৈছোঁ, আপোনালোকৰ অলপ আশীৰ্বাদৰ প্ৰয়োজন মোৰ ঘৰখনত। ইটো সিটো কৰি যিটি এটা অপায় অমংগল হৈ আছে ঘৰখনত। আৰু নাজানো কি হৈছে, কিন্তু তথাপিও ভগৱানকে সেৱা কৰি এতিয়া নতুনকৈ জীৱনটো অকণমান বেলেগ এটা দিশৰ ফালে নিব বিচাৰিছোঁ। আৰু আপোনালোকে সেই দিশটোত মোক আশীৰ্বাদ কৰিব। আচলতে যিখিনি কথা ক'ব বিচাৰিছোঁ খুলি আপোনালোকক তেনেকৈ ক'ব পৰা নাই, কাৰণ যিমান হৈ গ'ল এই গোটেই ভুক্তভোগী এক্সিডেণ্টৰ মই জগৰীয়া বুলি মই নিজকে আজি অনুভৱ কৰিছোঁ। আৰু বিশেষ তেনেকৈ নকওঁ, মই এই বিষয়টো লৈ আপোনালোকক এদিন ধুনীয়াকৈ বুজাম, ক'ম কাৰণ আপোনালোক যিয়ে নহওক মোৰ এটা পৰিয়াল। আপোনালোক মোৰ সকলো ইয়াতে মোৰ মা দেউতা বয়সৰ, দাদা ভণ্টি বা সকলো বয়সৰ মানুহে মোৰ ভিডিঅ'সমূহ চায়। আৰু সেইবাবে মই ভিডিঅ'সমূহ ইমান দিনে দিব পৰা নাই। আচলতে মোৰ মোবাইলটোও নাই, ভাগি গ'ল আপোনালোকে দেখিছে। আৰু সেয়ে অলপ ভাল হৈ ল'ম। মগজটো একদম একেবাৰে বেয়া হৈ গৈছে, অলপ নিজকে বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু এটাই কওঁ, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মই ভুল এটা কৰি পালোঁ। মই এটাই কৰোঁ, মোৰ ভিডিঅ'খিনিৰ যোগে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ সদায়, কাৰণ ভুলটো মোৰেই যেতিয়া। নিশ্চয় তেওঁলোকেও ক্ষমা কৰি দিব বুলি ভাবিছোঁ। আৰু বিশেষ নকওঁ, আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন। খুব ভাগি পৰিছোঁ। আৰু আপোনালোকক সদায় ভালে থাকক। আৰু অলপ ভাল হৈ লওঁ, তাৰপিছত আপোনালোকক ভিডিঅ' দিম, চেষ্টা কৰিম। আৰু ইমানেই, সকলো ভালে থাকক দিয়ক, সকলোকে ধন্যবাদ।